মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ: মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। ২ নম্বৰ কুৱেশ্যন, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? উত্তৰ: সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ: ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে পঞ্জাৱৰ জালিয়ানৱালাবাগত নিৰ্দোষী মানুহক গুলীয়াই মৰাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। কাৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ: খিলাফত আন্দোলন মহম্মদ আলী আৰু শওকত আলীৰ নেতৃত্বত আৰম্ভ হৈছিল। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ: ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ: ১৯২৮ চনত লালা লাজপত ৰায়ৰ নেতৃত্বত লাহোৰত হোৱা চাইমন বিৰোধী সমদলত পুলিচে লাঠিচালনা কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু তাৰ ফলতেই লাজপত ৰায়ৰ মৃত্যু হৈছিল। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ কেতিয়া লোণ আইন ভংগ কৰিবলৈ গৈছিল? সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? উত্তৰ: ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে চৰকাৰী লোণ আইন ভংগ কৰাৰ উদ্দেশ্যে দাণ্ডি যাত্ৰা কৰিছিল। সবৰমতী আৰু দাণ্ডিৰ মাজত দূৰত্ব হ'ল ৩৮৫ কিলোমিটাৰ। সীমান্ত গান্ধী নামেৰে কাক জনা যায়? উত্তৰ: সীমান্ত গান্ধী নামেৰে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ খান আব্দুল গফৰ খানক জনা যায়। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ: দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। ১৯৩২ চনত কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ: ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ৰামছে মেকডনাল্ড। কোনটো আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম ধ্বনি দিছিল। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ: ১৯৪২ চনত মোহন সিঙৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ গঠন হৈছিল। ১৯৪৩ চনত সুভাষ চন্দ্ৰ বসুৱে ৰাজবিখাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনা বা আজাদ হিন্দ ফৌজৰ পুনৰ গঠন কৰে। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন ভাৰতীয় নেতাৰ আছিল? মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম শীৰ্ষক কথাষাৰ সুভাষ চন্দ্ৰ বসুৱে তেওঁৰ আজাদ হিন্দ